वेलकम बैक टू माई यूट्यूब चैनल। आशा करूँ आपलोके भाले आछे। सो আজি আমি আলোচনা কৰিবলৈ গৈছোঁ যে 15 দিনত আপুনি কেনেকৈ 5-6 কিলো ওজন কমাব পাৰি তাৰ বিষয়ে আমি চমুকৈ আলোচনা কৰিম। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকৰ আগত ইনফৰমেশ্যন যেন লাগে তেতিয়াহ'লে মোৰ চেনেলটো নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ছাইডত থকা নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ প্ৰেছ যেতিয়া কৰি দিব তেতিয়া আপোনালোকৰ মোৰ লেটেষ্ট ভিডিঅ'ছখিনি আপোনালোকৰ ওচৰলৈ নটিফিকেশ্যন আহিব। সো আমি আজি জানিবলৈ চেষ্টা কৰোঁ যে 15 দিনত 5-6 কেজি ওজন কেনেকৈ কমিব। প্ৰথমে আপুনি কাৰ্বহাইড্ৰেটৰ পৰিমাণটো অলপ কমাই দিব লাগিব। আপোনাৰ খাদ্যত প্ৰটিন সামগ্ৰী যেনেকৈ মাছ হৈ গ'ল, মাংস হৈ গ'ল, সেইবোৰ আপোনাৰ তেল মছলাটো ৰাখিলেও আপুনি তেলটো কম কৰি দিব। আৰু পৰাপক্ষত ফাইবাৰ ল'ব। ফাইবাৰত আপুনি গাজৰ, মূলা, আপোনাৰ বিলাহী, তাৰপিছত আপোনাৰ পিঁয়াজ এইবোৰ কৰি পিনে আপুনি চালাড ৰাখিব পাৰে। আৰু ৱৰ্কআউট প্লেনসমূহত আপুনি ধৰক স্কিপিং হৈ গ'ল, জগিং হৈ গ'ল, জাম্পিং জেক্স, আপোনাৰ যিখিনি মানে কাৰ্ডিঅ' এক্সাৰচাইজ, কাৰ্ডিঅ' মিনছ আপোনাৰ যিটো কাৰ্ডিঅ' ভেস্কুলাৰ ছিষ্টেমটো আপোনাৰ যেতিয়া আপ হৈ যাব, চ' সেনেদৰে আপুনি ৱৰ্কআউট প্লেনটো আপুনি ৰাখিব পাৰে। আপুনি ডেইলি যদি খোজকাঢ়িও যদি অকল যদি বোলে আপোনাৰ ৱৰ্কআউট কৰিবলৈ সময় নাই, তেতিয়া বোলে আপোনাক কৰিব নিবিচাৰে, তেতিয়াহ'লে আপুনি এটা কাম কৰিব, বাহিৰত আউটডোৰত আপুনি 30 পৰা 40 মিনিট আপুনি ৱৰ্ক কৰিলেও আপোনাৰ বডি ৱেইটটো ৰিডিউচ হ'ব। চ' এনেকৈ কৰি আপুনি আপোনাৰ 15 দিনৰ ভিতৰত 5-6 কেজি ওজন কমাব পাৰিব। আৰু এইটো এটা হেল্ডি ৱেভাৱে কমাব, কাৰণ কোনো ধৰণৰ আপুনি এনেকুৱা বস্তু নাখাব যিটো আপোনাৰ হেল্থৰ কাৰণে বহুত বেয়া হয়। আজিকালি মাৰ্কেটত বহুত ধৰণৰ বেলেগ কিবাকিবি টেবলেট কিবাকিবি পোৱা গৈছে, বহুতে বেলেগ ইউজ কৰে। চ' কাৰো গাইডত নাহিব, কাৰো কথাত আপুনি ভুল হৈ পিনে সেই ভুল কাম নকৰিব, কাৰণ হেল্থটো হ'ল আপোনাৰ। আৰু আপুনি যদি এই ভুলটো কৰে আপোনাৰ ক্ষতি হ'ব, বেলেগৰ একো নহয়। বেলেগেতো আপোনাক একো নাই দিয়া বুলিয়ে কৈ দিব। চ' আপুনি নিজৰ স্বাস্থ্যত আপুনি নিজে ধ্যান ৰাখিব লাগিব। আৰু এয়া মোৰ চমুকৈ ক'বলগীয়া আছিল, যদিলে সেইটো কাৰণে ভাল লাগিছে। আৰু পৰাপক্ষত এভইড কৰিব আপুনি চেনি, প্ৰচেছ ফুড হৈ গ'ল। আপুনি ধৰক আমি যিখিনি ফাষ্টফুড আইটেম খাই আছোঁ বা পেকেটৰ চিপছ, ক'ল্ড ড্ৰিংকছ, সেইখিনি বস্তু আপুনি স্কিপ কৰিব যেতিয়ালৈকে আপোনালোকে নিজৰ ডায়েটটোৰ ওপৰত কনচিয়াছ নহয়। আৰু যেতিয়ালৈকে আপোনাৰ কেলৰি ইনটেকটো যেতিয়ালৈকে আপুনি ল' নকৰে, তেতিয়ালৈকে কোনো ধৰণে ৰিজাল্ট নাপাব। আৰু আমি সাধাৰণতে সেই ক'ল্ড ড্ৰিংকছ, চিপছ এইবোৰ খাই মেলিহি আমাৰ হেল্থটো আমি বেয়া কৰি আছোঁ। আৰু তাত বহুত পৰিমাণে আপোনাৰ ছ'ডিয়াম, আপোনাৰ ফ্ৰাইড যিখিনি আমাৰ তেল, সেই জাতিবোৰ আমাৰ যেতিয়া বডিত সোমায় তেতিয়াহ'লে আমাৰ ওজনটো বাঢ়িবলৈ বৃদ্ধি হয়। চ' আপোনালোকে পৰাপক্ষত যিমান পাৰে ল' কেলৰিজ খাদ্যবোৰ খাব। তেতিয়া চাব যে আপোনাৰ কেলৰিজটো মেইনটেইন থাকিলে মানে যেতিয়া প্ৰটিনটো হাই থাকিব, যেতিয়া ফাইবাৰটো হাই থাকিব, তেতিয়া আমাৰ নিজৰ বডি ৱেইট লছ কৰিবলৈ হেল্প কৰি দিয়ে। আৰু আপোনালোকে আৰু এটা বস্তু মেইন কৰিব, ষ্ট্ৰেছ লেভেলটো। আপোনালোকে যদি ষ্ট্ৰেছ লেভেলটো যদি মেনেজমেণ্ট নকৰে, তেতিয়াহ'লে চাব যে আমাৰ বডিত কৰ্টিচল হৰমনটো বাঢ়ি যায়। কৰ্টিচল এনেকুৱা এটা হৰমন হয় য'ত নেকি আমি মানে আমাৰ ৱেইট গেইন কৰিবলৈ সহায় কৰে। কৰ্টিচল হ'ল এটা ষ্ট্ৰেছ হৰমন। কৰ্টিচল যিমান পাৰে মেনেজ কৰি ৰাখিব, আৰু যিমান পাৰে কম চিন্তা কৰিব। আৰু শ্লিপ চাইকেলটো আপোনালোকে যদি ভাল কৰে, তেতিয়াহ'লে কৰ্টিচল লেভেল এনেও ভাল হৈ থাকিব। আপোনালোকে যিমান পাৰে টাইমলি 8 ঘণ্টা 7 ঘণ্টা শুবলৈ চেষ্টা কৰিব। কাৰণ যদি আমাৰ গোটেই বডিটোৱে ফাংচন কৰে আপোনাৰ ৰিকভাৰীৰ ওপৰত, ৰিকভাৰী বহুত ইম্পৰ্টেণ্ট হয় আমাৰ বডিৰ ক্ষেত্ৰত। কেলৈ ক'বলৈ গৈছোঁ, বডি চব বস্তু যেনেকৈ এতিয়া আপুনি ধৰক সাধাৰণতে গাড়ী এখনে চলাই গ'ল, গাড়ীখন চলাই যোৱাৰ পাছত গাড়ীটোতো গৰম হৈ যায় ন, কিন্তু তাক যেতিয়া আপুনি আকৌ তাক যদি আপোনাক দৌৰাবলৈ হয়, তাক অকণমান সময় ৰেষ্ট দিব লাগিব। তেনেকৈ আমাৰ বডিটো তেনেকুৱা টাইপৰ। আমিও গোটেই দিনটোত আমি কিমানখিনি এক্টিভিটি কৰোঁ, কাম কৰি থাকোঁ। চ' আমাৰ বডিটো বহুত বেছি টায়াৰ্ড হৈ যায়, আৰু টায়াৰ্ড হ'লে কৰ্টিচল হৰমন বাঢ়ি যায়। গতিকে আপোনালোকে যিমান পাৰে ৰিকভাৰটো চেষ্টা কৰিব, ভাল খাব, ভাল হ'ব, ভালকৈ নিজৰ লাইফষ্টাইলটো বাচক, চিন্তা কৰক। আৰু এই মোৰ চমুকৈ ক'বলগীয়া আছিল। বিশেষ আৰু বেছি এক্সপ্লেইন নকৰোঁ, কাৰণ বেছি চাইন্স বুজাই দিলে আপোনালোকে বুজি নাপাব। চ' এয়াই মোক ক'বলগীয়া। আপোনালোকে হেল্ডি থাকিব, সুস্থ থাকিব, আৰু মোৰ চেনেলটো আপোনালোকে ভিডিঅ'খিনি চাই থাকিব। আৰু সৰু ভাইটি দাদা মৰম হিচাপে মোক মৰম দিব, আশীৰ্বাদ কৰিব। আৰু এনেকৈ আপোনাক ভিডিঅ' মই বনাই দি গৈ থাকিম। চ' আজিৰ ইমানতে মই সামৰণি কৰিছোঁ এই ভিডিঅ'টো। Yeah.